वेलकम टू माय यूट्यूब चैनल सुमन ब्लॉग আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এতিয়া কামাখ্যা ষ্টেচন ৰখি আছোঁ। তো আমি কামাখ্যা ষ্টেচন পাই এতিয়া আমি ঘৰলৈ যাম। তো এইখন ট্ৰেইনখন চাওক উল্টাকৈ পূৰা পিছলৈ আনি আছে, পূৰা উল্টাকৈ আনি আছে, দেখিছে নাই? কামাখ্যা মুগং চেলেংখন চাওক, কামাখ্যা মুগং চেলেংখন এখন কিন্তু আহি আছে পূৰা কামত কেনেকৈ স্পীড আহি আছে। স্পীড অহা নাই, লাহে লাহে কৰিছে। 3 নম্বৰ তো এতিয়া এইটো হেৰি টিকেট চিকেট কটা এইটো দেখিছে নহয়, ইয়াৰ মানুহবিলাকে আজিকালি অনলাইনতে টিকেট একদম মাৰিব, লিখিব পূৰা ফচফচ পাকুককৈ লিখিব যাব। আৰু চাওক এইবিলাক কেনেকুৱা ধুনীয়া আৰ্টিষ্ট কৰি থৈছে, তামাম আৰ্টিষ্ট কৰিছে পূৰা। তো আমি এতিয়া 4 নম্বৰ হেৰি ৰাখিছোঁ, আমাৰ ট্ৰেইনখন তাত আছে, আমি যাম। এতিয়া টাইম ৰখিব লাগিব, আমি প্ৰায় 5:07 হৈছেহে, 8:43 হচ্ছে আমার ট্রেন। তো তোমালোক আমি ভিডিওটো নেক্সট একদম পুরো পাম। বাই বাই, টাটা, সি ইউ।